বলক আজি ওপেনিং চেৰিমনি হ'ব দেখাও
इतने कुछ समय में ही हमारे इंडिया के ज्वाइंट सेक्रेटरी मिस्टर धर्मेश्वर भलोई सर, जोरदार तालियों से और इन सभी बच्चों का स्वागत कीजिए। और टीम का स्टैंड अप এতিয়ালৈ খেলা হৈ আছে। এতিয়া আপোনাৰ 7:30 বাজিছে। আমি 11টা বজাত আৰম্ভ কৰিছিলোঁ। অপেনিং চেৰিমনিৰ পিছত এতিয়া খেল হৈ আছে নন ষ্টপ। এখন কোৰ্ট বন্ধ হ'লে আৰু এইখন কোৰ্টত এতিয়া নন ষ্টপ খেলা চলি আছে। আমি জাজ কৰি জাষ্ট আমি আজৰি পাইছোঁ। তো খেলাখন ভালে হৈ আছে এতিয়ালৈ। মনোজ ছাৰ আছে আমাৰ। মনোজ ছাৰে আজি দিনটো খালি কোচ কৰোঁতে গুজাই আছে। চলি অনলাইনতে যাওঁতে আমাৰ হালৈ ছাৰে টাইমে বা নাই। কেনেকুৱা লাগি আছে আজি? ভাল লাগিছে, কিন্তু খুব ভালো লাগে না। ল'ৰা ছোৱালীৰো খেলা বেয়া হৈছে, অলপ বেয়া সেইকাৰণে অলপ মনত বেয়া লাগি আছে। আৰু ভালেখিনি হৈছে। বহুত কষ্ট কৰি ল'ৰা ছোৱালী কিনি আছোঁ, ৰিজাল্ট ভালে। আৰু যিটো ভাবি আছোঁ আমি এতিয়ালৈকে বৰ্তমান পোৱা নাই। আছে বহুতখিনি খেলা, চাওঁ কি হয়। আমাৰ ভালেই হৈছে। আমি লেফাৰীত আছোঁ কাৰণে বেছি ক'ব পৰা নাই, একো ল'ৰাখিনি লগত থাকিব পৰা নাই, কিন্তু ভালেই হৈ আছে খেলা এতিয়ালৈ। তো আমাৰ এতিয়া আমি জাজ কৰি ওলালোঁ। এতিয়া খেল চাম। আমাৰ কোৰ্টটো শেষ হ'ল। এইটো কোৰ্টত আমি জাজ কৰি আছিলোঁ। জাজত তেনেকুৱা মোবাইল ইউজ কৰিব নিদিয়ে, ছুইচ অফ কৰি ৰাখি দিয়ে। এইটো সেইকাৰণে এতিয়া চাওঁ আজি আৰু কি ফলাফল হয় চাই লওঁ দিয়ক।
हमारे अध्यक्ष महोदय और उपाध्यक्ष महोदय ने दोनों ही टीम को पुरस्कार देने के लिए अनाउंसमेंट किया है। एक एक टीम अपने साथ जाएगी और ऊपर जाके अपना इनाम लेगी। नो 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 टीम लायन আজি আমি বৰ্তমান নাচিকত উপস্থিত মহাৰাষ্ট্ৰৰ নাচিকত আছোঁ। ইয়াত নেশ্যনেল টঙিল মুডো চেম্পিয়নশ্বিপ চলি আছিল, আজি তাৰ শেষ হ'ল। ইয়াত আজি এটা মানে বিশেষ খেল হৈছিল, এইটো হৈছে টেগ টিম মেটছ। টেগ টিম মেটছত হৈছিল আমাৰ অসম টিমেও আমাৰ মানে হ'ল এডমিশ্যন লৈ অসম টিমেও আমাৰ ভাগ লৈছিল। ইয়াতে ভাগ লৈ আমি ইয়াত ফাৰ্ষ্ট ৰানাৰ আপ হৈছোঁ। আমাৰ ইয়াত আমাৰ কোচ আছিল, আমাৰ অভিদেউৰী ছাৰ আছিল আমাৰ কোচ। তাৰ লগতো পাঁচজন আছিল তাতে, দুজনী ছোৱালী 3জন ল'ৰা আছিল। তাত 7 মিনিট খেলা হৈছিল। খেলা হৈ মানে আমি ফাৰ্ষ্ট ৰানাৰ আপ হৈছোঁ। এইটো হৈছে আমাৰ ট্ৰফি, ফাৰ্ষ্ট ৰানাৰ আপৰ ট্ৰফি আমাৰ। এইটো হৈছে কোচ। আপুনি কি ক'ব? খেলি ভাল লাগিছে। এনেকুৱা মেটচ এখন আমি আশা কৰা নাছিলোঁ যে এনেকুৱা মেটচ এখন হয় আৰু খেলিব পাৰি, মানে নন ষ্টপ খেল। আমি 5টা-7টা প্লেয়াৰ আছিল, তাৰে 5টাই 1 মিনিট কৰি 5খন মেটচ খেলিছে। তাৰপিছত নেক্সট টাইম টেপ টিগাৰ 30 ছেকেণ্ড এটা ফাৰ্ষ্টটো খেলিব, তাৰপিছত 10 ছেকেণ্ডত টেপ তুমি খেলা, টেপ তুমি খেলা, তেনেকৈ মানে এনেকুৱা লাগিছিলে যে আমি WWE খেলিব গৈছোঁ। আমাৰ ইঞ্জুৰিও হৈছে, বেছিভাগ ইঞ্জুৰি আমি খেলত কৰি এই টেগ টিম মেটছত হৈছে। কিন্তু আমাৰ কাৰণে ভালো লাগিছে বেছি কৰি যে এনেকুৱা এটা ইভেণ্টত আমি আহি এনেকুৱা এটা ছেকেণ্ড টিম। খেলত কি হৈছে সেইটো পাছৰ কথা, খেলত কি ট্ৰফি পাইছোঁ সেইটো হোৱাই নাই এতিয়াও। মেডেলত ফাৰ্ষ্ট পাওঁ নে ছেকেণ্ড পাওঁ হোৱা নাই, কিন্তু টেগ টিম মেটছত আমি ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছোঁ। আৰু ছেকেণ্ড আমি দিল্লীক বিট কৰিব নোৱাৰিলোঁ, কাৰণ কিয় আমাৰ প্লেয়াৰবিলাক নন ষ্টপ খেলি আছিলে, নন ষ্টপ। এখন 3খন খেল জিকিলোঁ, 3খন খেল লাষ্টখনত জিকি হাৰি গ'লোঁ। উপায় নাই, তো নেক্সট টাইম গ'লটো লৈয়ে যাম আমি। থেংক ইউ। হয়, ছাৰে কৈছে যে আমি নন ষ্টপ খেলিছোঁ, 3খন নন ষ্টপ খেলিছোঁ, 7 মিনিটকৈ খেলিছোঁ, 7 মিনিটকৈ 21 মিনিট খেলিছোঁ। আমি খেলখন খেলি আমি জিকিছোঁ, ফাৰ্ষ্ট ৰানাৰ আপ হৈছোঁ। অসম জিন্দাবাদ। আমি অসমৰ পৰা আহিছিলোঁ টঙিল মুডৰ গেম খেলিবলৈ। তাতে আমি টেগ টিম মেটছ খেলিছিলোঁ। আমি প্ৰথম কোনো ষ্টেটে খেলা নাই, অকল দিল্লী আৰু আমি দিল্লী ট্ৰেইনিং কৰি খেলিছে। আমি দিল্লী ট্ৰেইনিং কৰি খেলিছে, আমি ট্ৰেইনিং নকৰাকৈ খেলিছোঁ। তো আমি তাত ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছোঁ আৰু গোটেই টিমৰ ভিতৰত আমি থাৰ্ড ৰানাৰ্ছ আপ হৈছোঁ। তো আমাৰ কাৰণে এইটো একদম সুখৰ খবৰ। তো আজি আমাৰ ছোৱালীকেইটাই ভাল প্ৰদৰ্শন কৰিছে, তো সেইকাৰণে এইখিনি পাইছোঁ। আৰু আশা কৰিছিলোঁ কিন্তু নহ'লে, উপায় নাই, খেলৰ কথা আপ ডাউন থাকে। তো এনেকৈ লাইফ চলিব আমাৰ লাইফ। এতিয়া আজি উৰিষ্যাত আহিছোঁ, নাচিকত আহিছোঁ, ভাল লাগিছে। নেক্সট টাইম আৰু খেলত যাম। তো এতিয়ালৈ এৰিছোঁ, এইবাৰলৈ অহাবাৰ আকৌ লগ পাম এটা নতুন খেলত, নতুন ঠাইত। তো এৰিলোঁ, ধন্যবাদ। 8-9-10 অক্টোবৰত মহাৰাষ্ট্ৰৰ নাছিক চহৰত মহাৰাষ্ট্ৰ টঙিল মুডো এছ'চিয়েশ্যনৰ উদ্যোগত তথা ভাৰতীয় টঙিল মুডো সন্থাৰ সহযোগত 8ম ৰাষ্ট্ৰীয় টঙিল মুডো মাৰ্চেল আৰ্টছ চাব জুনিয়ৰ, চিনিয়ৰ আৰু কেডেট শাখাত অনুষ্ঠিত হৈছিল। অসমৰ পৰা আমি 126জনীয়া যি ল'ৰা ছোৱালীৰ দল আহিছিলোঁ। আজি এই আটাইখিনি দলৰ ফলাফল আমাৰ সুন্দৰ হৈছে। আমি অসমে 10টা সোণৰ পদক, 17টা চিলভাৰ পদক, ৰূপৰ পদক আৰু 25টা ব্ৰঞ্জৰ পদকে অন্যটা পদকে আমি তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছোঁ। লগতে অপেন ফাইনেলত হৈছিল গ্ৰুপ ফাইট। তাতো অসমে
দিল্লীৰ লগত খেলি দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে। এই চেগতে আমি আটাইখিনি খেলুৱৈক টংগিল মুডু সঞ্চাৰ অসমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনত যেন এই ল'ৰা ছোৱালীখিনিয়ে ভৱিষ্যতত, কিয়নো ইয়াৰ পিছতে আমাৰ স্কুল গেমছ আৰু ইউনিভাৰ্চিটি গেমছ আহি আছে, তাৰ বাবে ল'ৰা ছোৱালীখিনি যে প্ৰিপেয়াৰ হয় তাৰ বাবে আমি প্ৰিপেয়াৰ কৰিম। আটাইখিনিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ আশীৰ্বাদ লৈ আমাৰ ল'ৰা ছোৱালীখিনি সফল হ'ব। তো আমি অসমৰ পৰা আহি এওঁলোক উৰিষ্যাৰ পৰা হয়। तो मैं क्या हिंदी कम। तो हम लोग आसाम से आए थे, ये लोग उड़ीसा से आए थे। ये लोग हमारा ऐसा लगा है कि अभी ये आसाम का ही आदमी है, तो हमारा इतना बॉन्डिंग है अभी आसाम का ही है। कुछ बोलो ना भाई। बहुत अच्छा लगा आपसे मिलकर, खास करके आपसे, और आपका जो हार्डनेस और सॉफ्टनेस हमको बहुत अच्छा लगा। हमको लग रहा है आप भी हमारा उड़ीसा से हो। आपको जैसे लग रहा है आप उड़िया में बोलो ना ये बात। हमें बहुत खुशी तम सहित देखा है कि आपण माने खुशी तो यहाँ बोलो खुशी। थैंक यू। जय जगन्नाथ। जय जगन्नाथ।